हेलो एभ्रिवान ভালনে আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব ৰাতিপুৱা লুচি চাহ খালোঁ খাই লৈ আৰু এতিয়া বিশেষ একো কাম কৰা নাই বাৰু আৰু অলপ পিছতে বৰষুণ আহিল আৰু বৰষুণে ধুনীয়াকৈ পাতবিলাক ধুই দিলে যেতিয়া বৰষুণ আহে ইমান ধুনীয়া লাগে গছ-গছনিবোৰে ইমান ভাল পায় চাওকচোন মই খুব ভাল পাওঁ বৰষুণ আহিলে যেতিয়া গছপাতবিলাক তিতি যায় দেখি বৰ ভাল লাগে মনটো যেন সিহঁতে প্ৰাণ পাই উঠে দেখি বহি বহি অকণমান চালোঁ বৰষুণৰ টোপালবোৰ আৰু দুপৰীয়া এইখিনি বস্তু বনাইছিলোঁ লেচেৰা ভাজি দেখুওৱা নহ'ল বাৰু লেচেৰা কাচকল ভাজি বেঙেনা ভাজি আৰু পদিনা চাটনি আৰু দাইল আজি এনেকৈ খোৱা হ'ল দুপৰীয়া তাৰপিছত ৰাতিপুৱা যে বৰষুণ দিলে আৰু এতিয়া একদম ৰ'দ বহুত ৰ'দ ৰাতিপুৱাৰ বৰষুণ এতিয়া ৰ'দ মানে বতৰটো আৰু এইখন হ'ল ভাটিবেলা আকৌ বৰষুণ ইমান টান বৰষুণ চাওকচোন টাববোৰত ধুনীয়া মানে পানী জমা হৈ গৈছে আৰু গছবিলাকে নাচি আছে হয়নে ইমান মৰম লাগিছে চাওকচোন গছজোপা আৰু আজি মই বনাইছিলোঁ কাচকলৰ চিপছ একেবাৰে পাতলকৈ কাটিছিলোঁ কাচকলটো প্ৰথম বনাইছিলোঁ বাৰু আজি জুইটো একেবাৰে কমাই দি মই মিঠাতেলত ভাজিছিলোঁ ৰিফাইনত ভজা নাই বাৰু খুব পাতলকৈ কাটিছিলোঁ কাচকলটো আৰু মই হালধি বা নিমখ একো দিয়া নাছিলোঁ আৰু আপোনালোকে বনাইছেনে কেতিয়াবা বাৰু কাচকলৰ চিপছ মই এবাৰ প্ৰথম বনাইছোঁ ইমান বেয়া হোৱা নাছিল খাবলৈ প্ৰথমখিনি অকণমান পুৰা মানে বেছি জুই পালে ৰংটো অকণমান মানে বেছি হ'ল আৰু পুৰা টাইপৰ তাৰপিছত আৰু অকণমান ভাজিলোঁ এইখিনি কিন্তু ভালেই হৈছে এইখিনি ৰংটোও কম হৈছে মানে পুৰা